নমস্কাৰ বন্ধুসকল, আজি মই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ গুগল ইমেজ কপিৰাইট ষ্ট্ৰাইকৰ পৰা কেনেকৈ আমি বাচিম। আমি সাধাৰণতে ইউটিউব ভিডিঅ' বা থাম্বনেল এইবিলাক বনাওঁতে কিছুমান গুগলৰ পৰা ইমেজ লওঁ আৰু তাত বনাওঁ। সেই ভিডিঅ'টো বনোৱাত আমি এইবিলাক ইউজ কৰোঁ ফটোবিলাক, কিন্তু কপিৰাইট ষ্ট্ৰাইক অহাৰ সম্ভাৱনা থাকে আৰু আপোনালোকে কেনেকৈ কপিৰাইট ষ্ট্ৰাইকৰ পৰা বাচিব এই ভিডিঅ'টোত আজি মই ক'ম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত কিবা এটা চাৰ্চ কৰোঁ, আহক। কি কৰিম, মই চাৰ্চ কৰিছোঁ ৰেড ৰ'জ। এয়া আহিছে ৰেড ৰ'জ। এয়া দেখিবলৈ পাইছে ইমেজ। ইয়াত বহুত ইমেজ আহিছে, কিন্তু আমি এনেকৈ ইয়াৰ পৰা এখন ইমেজ লৈ ভিডিঅ' ইউটিউবৰ কাৰণে ভিডিঅ' বা থাম্বনেল বা বেলেগ কিবা কামত আমি ইউজ কৰিব নোৱাৰোঁ। কপিৰাইট ষ্ট্ৰাইক অহাৰ সম্ভাৱনা থাকে। আমি কেনেকৈ বাচিম তাৰ বিষয়ে কৈছোঁ। ক্লিক কৰিছোঁ এটা ইমেজত। ইয়াত দেখিবলৈ পাইছে ওপৰত এটা অপশ্যন আছে, টুলছ দেখিবলৈ পাইছে। আমি তাত ক্লিক কৰিম। টুলছত ক্লিক কৰাৰ লগে লগে ইয়াত অপশ্যন আহিছে সাইজ, কালাৰ, ইউজ ৰাইটছ, টাইপ, টাইম, মোৰ টুলছ। আমি ইউজ ৰাইটছত ক্লিক কৰিম। ইয়াত দেখিবলৈ পাইছে 4টা অপশ্যন আহিছে তলত। লেবেল ফৰ ৰিইউজ এণ্ড মডিফিকেশ্যন। ইয়াত আমি ইমেজখনৰ ওপৰত যদি কিবা কিবি লিখিব বিচাৰোঁ, আঁকিব বিচাৰোঁ, তেতিয়া এই অপশ্যনটো ক্লিক কৰিম। আৰু যদিহে ইয়াত দেখিবলৈ পাইছে আমি ইমেজখন ৰিইউজ কৰোঁ, ভিডিঅ'বিলাক বা তেনেকুৱা ডাইৰেক্ট ব্যৱহাৰ কৰোঁ, তেতিয়া তাৰ তলত থকা এইটো অপশ্যন লেবেল ফৰ ৰিইউজ, এইটোত ক্লিক কৰিম। আমি সেইকাৰণে যাওঁ। আমিতো কিবা লিখিব লাগিব ওপৰত, সেইকাৰণে মই এইটো চিলেক্ট কৰিছোঁ। আৰু ইয়াত ইমেজ আহিছে, এইবিলাক দেখিছে বহুত। তাত ক্লিক কৰিম এখনত। আৰু এইবিলাক ভিজিট, ছেভ, ভিউ, ছেভ, শ্বেয়াৰ এইবিলাক অপশ্যন আহিছে। তাতে ক্লিক কৰি ছেভ অপশ্যনটো ক্লিক কৰি ছেভ কৰিম, আমি ইউজ কৰিব পাৰিম। আৰু এনেকৈ আমি কপিৰাইট ষ্ট্ৰাইকৰ পৰা বাচিব পাৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। এই ভিডিঅ'টো সকলোৱে চাওক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিয়ক আহি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাবলৈ। থেংক ইউ। আজিলৈ ইমানেই।